ইৰে কালতে কি দিন আহিলে মদৰ দোকানীয়েও মদো নিদিয়ে ইফালে যাওঁ মই সাজ বিচাৰি ইফালে যাওঁ মই ৰাইনো বিচাৰি 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 ফুৰোতেই হাত মোক কঁপিবই মানুহজনীয়ে কৈ যায় মদ এৰিবলে সেই কামৰে মাজতে কষ্ট কৰিলে খাবা কণী গাখীৰে নালাগে মই খাম যিমানে হওক দাম নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ মৰিচিকা ইউটিউব চেনেললৈ। যিহেতু আজি উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে, গতিকে সেই পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে তেওঁলোকক আমাৰ ফালৰ পৰা, আমাৰ মৰিচিকা টীমৰ ফালৰ পৰা সকলোকৈ অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত উত্তীৰ্ণ হৈছে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা বেয়া হৈছে অথবা তেওঁলোকে ফেইল কৰিছে তেওঁলোকে অলপো দুখ নকৰিব, অলপো হতাশাত নুভুগিব, কাৰণ আকৌ এবাৰ পৰীক্ষা দিব পাৰিব। এইবাৰ দেখাই দিয়ক যাতে আপুনিও ভাল কৰিব পাৰিব। আপোনালোকৰ ঘৰখনৰ লগতে আপোনাৰ ওচৰৰ অঞ্চলটি তথা জিলাখনে যাতে আপোনাক লৈ গৌৰৱ কৰিব পাৰে, তাৰ বাবে আপোনালোকে সদায় চেষ্টা কৰি যাওক। চেষ্টা কৰিলে নোহোৱা কাম একোৱেই নাই, চেষ্টা কৰিলে চব কামেই কৰিব পৰা যাব। গতিকে বলক আজিৰ ভিডিঅ'টো এতিয়া আমি আৰম্ভ কৰোঁ। আৰু এইখিনিতে কৈ যাওঁ, এই ভিডিঅ'টো সম্পূৰ্ণ আমি ধেমালিৰ বাবে বনোৱা হৈছে, কোনেও যাতে চিৰিয়াছকৈ নলয়। সম্পূৰ্ণৰূপে এই ভিডিঅ'টো ধেমালি। নমস্কাৰ ৰাইজ, নমস্কাৰ। আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ নিউজ চেনেল ফকতীয়া নিউজ। আমাৰ নিউজ চেনেল ফকতীয়া নিউজ। আজি যিহেতু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্ট দিছে, গতিকে আমি আছোঁ এখন বিদ্যালয়ত। গতিকে বিদ্যালয়ৰ সমস্ত পৰিৱেশ আপোনালোকক দেখাবলৈ আমি ট্ৰাই কৰি যাম। গতিকে আপোনালোকে চাই যাওক আমাৰ লগত আমাৰ নিউজ চেনেল ফকতীয়া নিউজ। গতিকে বলক এফালে এজন ছাত্ৰই বহুত ধুনীয়াকৈ পাছ কৰিছে, গতিকে তেওঁৰ আমি মনোভাৱ জানিবলৈ চেষ্টা কৰিম। বলক এতিয়া আমাৰ ভিডিঅ'টোলৈ আপোনালোকে আগবাঢ়ি গৈ চাই থাকক, গোটেই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকিবলৈ চেষ্টা কৰক। সুন্দৰ পৰিৱেশ আপোনালোকে দেখা যায়। মই কেমেৰা পাৰ্চন ৰূপৰাজক অনুৰোধ জনাইছোঁ তেওঁ যাতে এই পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰে। গতিকে তেওঁ দেখাওক, চাওক আপোনালোকে কিমান সুন্দৰ এটা পৰিৱেশ, একদম ভাল ৰিজাল্টটো ভাল কৰাৰ বাবে তেওঁলোকে বহুত আনন্দ কৰিছে। গতিকে বলক তেওঁলোকৰ আমি মনোভাৱ জানিবলৈ চেষ্টা কৰোঁ। এয়া চাওক এটা সুন্দৰ পৰিৱেশ। দাদা, আমি আপোনালোকৰ কাষত আপোনালোকৰ পৰা কেইটামান কথা জানিবলৈ আহিছোঁ। ভাইটি, তুমি এবাৰ পাছ কৰিছা ন? হয়। তোমাৰ ৰিজাল্ট কোৱাচোন কেনেকুৱা? মোৰ ৰিজাল্ট মানে আপোনাৰ নিজৰে ক'বলৈ লাজ লাগিছে। লাজ লাগিছে তোমাৰ? মানে ভাল নহ'ল নেকি ৰিজাল্ট? বেয়া হ'ল? নাই, ভালেই হৈছে, কিন্তু ভবামতে নহ'ল। মানে ভবামতে নহ'ল মানে তুমি কেনেকুৱা হ'ল? মানে ৰিজাল্টটো তোমাৰ পাৰ্চেণ্টেজ কিমান বা কেনেকুৱা আহিছে তোমাৰ? হয়, পাৰ্চেণ্টেজ মোৰ 99 আহিছে। ইংলিছত 1 মাৰ্ক এটা কমিছে। এয়া চাওক ৰাইজ, তেওঁ 99% পাইছে, কিন্তু 1 মাৰ্ক কমাৰ বাবে তেওঁ বহুত দুখ কৰিছে। আমি তেওঁলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ যাতে তেওঁক এখন ফুলাম গামোচা আমি আদৰণি জনাব পাৰোঁ। গতিকে তেওঁক ফুলাম গামোচা এখন আনিবলৈ আমি অনুৰোধ জনাইছোঁ। আমি তেওঁক এখন ফুলাম গামোচা আদৰণি জনাব বিচাৰিছোঁ। তেওঁ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। তুমিয়ে চুব লাগে, মই দিছোঁ, একো নাই বাৰু। বিশেষকৈ জানো এতিয়া তোমাৰ পৰা তোমাৰ মনোভাৱ জানিবলৈ আমি আগ্ৰহী হ'ম। তুমি কেনেকৈ কৰিছিলা, কিমান দেৰি কৰিছিলা বা কি কৰিছিলা তুমি? হয় হয়, ময়ো জনাবলৈ পাই সুখী হৈছোঁ, কাৰণ মই পঢ়িছিলোঁ, যথেষ্টখিনিয়ে পঢ়িছোঁ ক'বলৈ গ'লে আপোনাৰ। কাৰণ দিনটোত 24 ঘণ্টা থাকে। হয়, 24 ঘণ্টাই আপোনাৰ 20 ঘণ্টা, দিনটো 24 ঘণ্টা 20 ঘণ্টাই হয়। তেওঁ মাত্ৰ 4 ঘণ্টা খোৱা বোৱা বাকীবোৰ কাম কৰা আৰু মাত্ৰ 2 ঘণ্টামান হ'বলৈ পায়। ইমান কষ্ট কৰাৰ পিছত ইমান এটা ভাল ৰিজাল্ট কৰিছে, আমাৰ ভাল লাগিছে। আৰু তেওঁৰ পৰা জানিবলৈ ইচ্ছা কৰিম তেওঁ কেনেকৈ পঢ়িছিলে, কি কৰি পঢ়িছিলে। তেওঁ মই জনামতে তেওঁ ঘৰৰ অৱস্থা পাতি ইমান ভাল নহয়, গতিকে তেওঁ জনাই যাব। কৈ যাওক আপুনি কেনেকৈ পঢ়িছিলে। মই পঢ়িছিলোঁ মানে আপোনাৰ লাইটটো তেনেকৈ অহা যোৱা, আমাৰ গাঁৱলীয়া পৰিৱেশ জানে আৰু। হয়, গাঁৱত লাইটৰ প্ৰব্লেম বহুত হয়, অহা যোৱা, কাৰেণ্ট আহে যায়। কিন্তু মই আপোনাৰ কাম এটা কৰিছিলোঁ, কাৰণ ভৱিষ্যত প্ৰজন্মক মই জনাব বিচাৰিছোঁ, কাৰণ কাইলৈ পৰহিলে তেওঁলোকেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব, তেওঁলোকেও যাতে এটা ভাল ৰিজাল্ট কৰে, সেইকাৰণে মই জনাইছোঁ। ঠাইৰ পৰা মই ধূপ চুৰ কৰি ধূপ জ্বলাই ধূপৰ পোহৰত মই পঢ়িছিলোঁ। এয়া চাওক এটা ডাঙৰ কথা, তেওঁ ধূপৰ পোহৰত পঢ়িছিল আৰু ধূপৰ পোহৰত পঢ়ি তেওঁ এটা ইমান ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। আৰু এটা কথা সুধিব বিচাৰোঁ, আপুনি এনেই কিবা টিউশ্যন কৰিছানে? তুমি টিউশ্যন কাৰ ওচৰত কৰিছিলা? মই আমাৰ ওচৰৰে এই ৰাতুল ছাৰ বুলি কয়, তেওঁৰ ওচৰতে কৰিছিলোঁ। তেওঁ অংক আৰু ইংলিছ কৰাইছিলে। তেওঁ মোক কৈছিলে
যে তোৰ কলম আৰু জ্ঞানতকৈ সদায় কাগজত বল বেছি। কাৰণ মই পঢ়ি থকা অৱস্থাত মোৰ কাগজ পৰীক্ষালৈকে মোৰ ঘৰৰ পৰা কিনি দিব পাৰিছিলে। মই ধূপ মনে মনে এডাল দুডাল গোটাই লৈ পেকেটিং কৰি মই দোকানত বিকোঁগৈ, আৰু সেই বিকাৰ পইচাই মই ধূপ কিনো, আৰু ধূপ কিনি লৈ মই পঢ়া শুনা কৰিছিলোঁ। আৰু এতিয়া শিখৰ খাই আছোঁ। মানুহে ভাবিছে ষ্টেণ্ড কৰা ল'ৰা এটাই শিখৰ খাই আছে বা এনেকৈ ভাল ল'ৰা এটাই নকৰে। কিন্তু এটা কথা ক'বলৈ গৈছোঁ, মই শিখৰটো খোৱাৰ মোৰ এটা কাৰণ আছে। কাৰণটো চাগে হয়তো আপোনালোকে জানিবলৈ বিচাৰিছে, আৰু ভৱিষ্যত প্ৰজন্মকো মই জনাবলৈ বিচাৰিছোঁ। যদি শিখৰ খাবলৈ যায়, লগত কিতাপখন লৈ যাব লাগে। কিতাপখন লৈ গৈ শিখৰৰ দোকানখনত যে লাইটটো জ্বলি থাকে, সেই লাইটৰ পোহৰতো কিতাপখন পঢ়িব পৰা হয়। এটা বহুত ভাল খবৰ কৈছে। তেওঁ দোকানলৈ গৈছিলে, দোকানত মানে শিখৰ কিনিবলৈ যোৱাৰ অজুহাত দি তেওঁ দোকানৰ যি লাইট, সেই লাইটৰ পোহৰত পঢ়ি আজি ইমান এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। গতিকে মই তেওঁৰ ওচৰতে আছে, তেওঁৰ টিউশ্যন যোনজন শিক্ষকৰ ওচৰত তেওঁ টিউশ্যন কৰিছিলে, তেওঁৰ পৰা আমি জানিব বিচাৰিম। ছাৰ, আপুনি এজন ছাত্ৰ, আপোনাৰে ছাত্ৰ, ইমান ভাল ৰিজাল্ট কৰিছে, আপোনাৰ আজি কেনেকুৱা লাগিছে? আপোনাৰ অনুভৱটো ক'ব নেকি? মোৰ মানে এয়া চাওক আপোনালোকে, তেওঁ মানে দুখ লাগিছে, কাৰণ তেওঁৰে এজন ছাত্ৰ ইমান ভাল ৰিজাল্ট কৰিছে। তেওঁ নিশ্চয় দুখ লাগিব, আমিও বুজি পাইছোঁ। তাৰ তেওঁ বোলে আপোনাক আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছেনে? খুব ভাল লাগিছে। সেই ফূৰ্তিতে মানে অকণমান নাচি বাগি কৰিলোঁ, ফূৰ্তি কৰিলোঁ। ইয়াক মানে মই একো কষ্ট কৰিবলৈ টিউশ্যন কৰাৰ লগতে শিখৰে কিবা লাগে, তাৰ মানে যিখিনি প্ৰয়োজনীয় বস্তু চেদা লাগে চব যোগাৰ কৰা ইত্যাদিখিনি মই চব যোগাৰ কৰি গৈছিলোঁ। আৰু মাজতে মানে তাক সি ফ্ৰিজিং পানী লাগে বুলি কয়, ফ্ৰিজিং পানী অনাৰ লগতে সি আকৌ পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে আকৌ মইনা পোৱালি এটা আনি দিওঁ। তাক সি পঢ়ক, তাৰ পঢ়াৰ যিটো একাগ্ৰ দেখি মই এনেকুৱা লাগে যেন সি আৰু কিবা বিচাৰিব। মই বাবা পৰ্যন্তলৈকে তাক যোগান ধৰি আজি সেইখিনি তাক আজি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মই মানে সক্ষম হ'বলৈ মই পাইছোঁ। এয়া চাওক, এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজত। তেওঁ এজন শিক্ষক আৰু এজন ছাত্ৰৰ সম্বন্ধ, এটা গভীৰ সম্বন্ধ। তেওঁ ছাত্ৰজনক সেইবোৰ কথা কিছুমান বেয়া যদিও তেওঁ মানে তেওঁৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেওঁ সহায় কৰিছিলে। গতিকে তেওঁৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, ভৱিষ্যত দিনত আপুনি আৰু টিউশ্যন কৰিব বিচাৰেনে, বা আপোনাক আৰু ছাত্ৰ ছাত্ৰীৰ বিষয়ে কিবা এটা ক'ব বিচাৰে? মইতো বিচাৰোঁ, মই স্কুলীয়া ল'ৰা ছোৱালী পঢ়াই খুব আমোদ পাওঁ, আৰু আহি টাইমটো মোৰ পাছ কৰিবৰ কাৰণে খুব আমোদ পাওঁ। গতিকে এতিয়া মই এনেকুৱা কণ্টেক্ট নাম্বাৰ দিছোঁ, মই ফ্লেক্স য'ত ত'ত আনি দিছোঁ। মোৰ ওচৰলৈ আহিব পাৰে আগ্ৰহী যিখিনি মানে ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আহক, আৰু মই তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰি যাম। আৰু তেনেকুৱা ফেচিলিটি মই তাত মানে 24/7 মোৰ সকলো ব্যৱস্থা থাকিব। ধন্যবাদ, আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই ভাইটিৰ ওচৰলৈ আকৌ আহোঁ। ভাইটি, তুমি দুখ কৰিছা, গম পাইছোঁ, তোমাৰ এডভান্স কমিলে, তথাপিও কোৱা ভৱিষ্যত প্ৰজন্মক কিবা এটা কৰিলে তেওঁলোকে তোমাৰ পৰা কি হ'ব লাগিছিলে ঘৰত খানা এটা বা কিবা ঘৰৰ আমি পৰিৱেশ একদম মানুহ মৰা নিচিনা হৈ গৈছে। কাৰণ আহিছে খবৰ ল'বলৈ, মনটোত ভাল লগা নাই। এইবোৰ কথা বাদ দি এতিয়া ভৱিষ্যত প্ৰজন্মলৈ কৈছোঁ যে সময়ৰ ব্যৱহাৰটো জানিব লাগিব। আৰু মই আগতেও কৈছোঁ, কলমৰ আৰু জ্ঞানৰ জোৰতে কাগজত জোৰ বেছি আছে। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইফালে আৰু অলপ ছাত্ৰ ছাত্ৰীৰ লগত কথা পাতিবলৈ ট্ৰাই কৰি যাম। সেই আগত আৰু এজন ল'ৰা ৰৈ থকা দেখিছোঁ, আমি তেওঁক সুধিম, তেওঁ যদি পৰীক্ষা দিছিলে তেওঁ পৰীক্ষাৰ কথা ভালকৈ সুধিম। গতিকে ব'লক, আমি কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ, আৰু আগতে যাতে দেখায় আগৰ পৰিৱেশটো ভালকৈ দেখায় এবাৰ। ধন্যবাদ। আৰু এজন ছাত্ৰ লগ পাইছোঁ, তেওঁলোকে ফটো মাৰি আছে, গতিকে তেওঁলোকৰ অনুভৱ আমি জানিবলৈ আগবাঢ়ি যাওঁ। ভাইটি, তুমি আজি পৰীক্ষা দিছিলা? পৰীক্ষাৰ ৰিজাল্ট ভাল মানে কি আৰু ভাল কিমান পাওঁ ইমান ভাল ভাল ৰিজাল্ট চাগে বহুত ভাল কৰিছে ৰিজাল্ট। হয়, তোমাৰ কেনেকুৱা দিছে? আৰু তোমাৰ পাৰ্চেণ্টেজ কিমান? পাৰ্চেণ্টেজ 32। এওঁ চব 32%। তেওঁ আজি বহুত ভাল লাগিছে, তেওঁৰ মনটো বহুত সুখ কৰিছে। গতিকে তেওঁক জানিব বিচাৰোঁ তেওঁৰ মনোভাৱ কেনেকুৱা লাগিছে, তেওঁৰ কিমান ভাল লাগিছে আজি। আমাৰতো ভাল লাগিছে, আমাৰ বহুত ভাল লাগিছে, তেওঁ পাছ কৰিছে। গতিকে তেওঁৰ মনোভাৱটো আমি জানিবলৈ আগ্ৰহ কৰিছোঁ। গতিকে তেওঁ আমাক জনাব এতিয়া নিশ্চয়। মনোভাৱটো মানে কি, বস্তুটো আমাৰ মোক বিশেষকৈ ভাল লাগিছে। মানে কি তাতে যোৱাটো এটা ভাল কথা। মই 32 গৈছোঁ, একো কথা নাই। মোক পঢ়াইছে মেলিছে, মোক ভালকৈ পঢ়াইছে। মোক তেনেকৈ ধৰণে মই পাছ কৰি গৈছোঁ। মোৰ ঘৰত আজি অলপ খানাও যোগাৰ কৰিছে, লগতে আপুনি বেলেগ খাওঁ বুলি ক'লে পাব, কিন্তু খালি কম খাব, পৰি গ'লে বেয়া লাগিব। খাব, সেই আমাৰ ঘৰতে আজি পাৰ্টি চাৰ্টি হৈছে, ভালকৈ হ'ব। হয়, ধন্যবাদ। তেওঁক
বেলেগ কিবা খোৱাৰ কথা কৈছে, কিন্তু মই নাখাওঁ বাৰু। তেওঁ ক'লে তেওঁৰ লগৰ এজন আছে, ভাইটি তোমাৰ কেনেকুৱা লাগিছে? এটা পাছ কৰিছে, তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু বহুত কৰিছে, একদম পূৰা ফটো মাৰিছে। আৰু ভাইটি তুমি কেনেদৰে পঢ়িছিলা ঘৰত? ইমান দিনে মানে পঢ়িছিলা ন, আজি 1-1.5 বছৰ তুমি পঢ়িলা, কেনেদৰে পঢ়িছিলা? কিবা এটা ক'বা নেকি? মই মানে দিনটোত সদায় 10 মিনিট পঢ়োঁ, দিনত 10 মিনিট, ৰাতি 10 মিনিট, তেনেকৈ মই পঢ়োঁ। পঢ়াৰ আগত খালি মই অলপ ভাল জেগাত পঢ়োঁ। মই অলপ লং কুৱেশ্যন পঢ়ি ভাল পাওঁ, ইংলিছটো মই বেছি ভাল পাওঁ, সেনেকৈ ইংলিছত অলপ কথা নুশুনিব বাৰু এতিয়া। মই তোমাৰ পৰা জানিব বিচাৰিম, তুমি যিহেতু ইংলিছটো ভাল পোৱা, ইংলিছ পঢ়ি ভাল পোৱা, গতিকে তুমি ইংলিছত কিমান পালা? ইংলিছত মই পাছ কৰিছোঁ, এনেকৈ হেৰি 32 পাইছোঁ। তেওঁ ইংলিছত 32 পাইছে, ইংলিছ পঢ়ি ভাল পায়, তেওঁৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ। বাকী তুমি দিনটোত মানে পঢ়া ন, 10 মিনিটত মানে ভালকৈ পঢ়া, কিন্তু তুমি কেনেদৰে পঢ়িছিলা? মানে ৰাতি হ'লে কিবা অসুবিধা আছিল নেকি তোমালোকৰ ঘৰত? তেনেকৈ অসুবিধা নাই, মই LED লাইটত পঢ়াৰ কাৰণে অলপ মোৰ পৰীক্ষাটো হেৰি হৈছে, ৰঙা লাইটটো হ'লে মই ভাল পাওঁ, সেইটোৱে একো নাই, মোক ভাল জেগাত পঢ়াইছে, মই পঢ়ি ভালেই পাওঁ। খালি এনেই আৰু মই বৰ বিশেষ মানে লাইটৰ পোহৰত পঢ়ি বেয়া পাওঁ, মানে ইয়াৰ লাইটৰ পোহৰত পঢ়ি বেয়া পায়। এতিয়া তোমাৰ ৰিজাল্টক লৈ তোমাৰ ঘৰত কিবা মানে কৈছে নেকি? তোমাৰ ঘৰত কেনেকুৱা লাগিছে আজি? মানে তোমালোকৰ মাহঁতে কি কৈছে? আমাৰ ঘৰত বিহু আজি, বিহু মানে একদম পূৰা ফূৰ্তি আৰু ন, বহুত ভাল পাইছে মানে? বহুত ভাল পাইছে, অকল গৰু গা ধুব মানে। গৰুকেহে নাই ইভাগে বিহু মানে সকলো নিয়মে কৰিছে? সকলো নিয়মে কৰিছে, আমাৰ পূৰা বিহু হৈছে আজি। আপোনাক মই কৈছোঁ, খানা চানা হৈছে তেনেকৈ আমাৰ ঘৰত। ঢোল বজাইছে, নাচনীয়ে নাচিছে? নাচনীয়ে দেখিছে আপোনাৰ এটা সুন্দৰ খবৰ, তেওঁ 32% পাইছে, তথাপিতো তেওঁলোকৰ ঘৰত আজি বিহু পাতিছে। তেওঁ ঢোল বজাইছে, নাচিছে, একদম পূৰা ফূৰ্তি। আপোনালোক সকলোকে নিমন্ত্ৰণো জনাইছে ভাত ৰাতি সাঁজ তেওঁলোকৰ ঘৰতে খাবলৈ, আৰু বেলেগ কিবা খাই যদি আহিব পাৰে আপোনালোক তেওঁলোকৰ ঘৰলৈ। গতিকে আমি আৰু দেখাই যাম আপোনালোকক পিছলৈ। গতিকে এতিয়ালৈ ইমানেই, ধন্যবাদ। আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। এইখিনিতে এটা কথা কৈ দিওঁ, যিহেতু আমি ভিডিঅ'টো সম্পূৰ্ণৰূপে ধেমালিৰ বাবে বনাইছোঁ, গতিকে কোনেও গাত পাতি নল'ব বা আমাক একো বেয়াভাৱে ভাবি নল'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু ঘণ্টাটো বজাই দিব দেই, কাষতে থকা বেল আইকনটো সকলোৱে দবাই দিব, যাতে নতুন ভিডিঅ'বোৰ পাই থাকে আমাৰ। প্ৰথমতে চাব পাৰে। গতিকে ধন্যবাদ, আজিলৈ ভিডিঅ'টো ইমানেই।